কেনেকৈ কি তৈয়াৰ কৰিছে আপুনি এইখিনি? এইখিনি আপোনালোকে মই নাটকৰ লগত জড়িততো, অঁ কালচাৰৰ লগত জড়িত আৰু আগে পিছে প্ৰায় বা অসমীয়া আমাৰ বুৰঞ্জীমূলক যিখন মহাসতী জয়মতী নাটক মই আগতেও কেইবাবাৰো কৰিছোঁ। এতিয়া কষ্টিউমখিনি বিশেষকৈ মানে কি হ'ল আজি ভাওনা ভাণ্ডাত নাপায়, গতিকে ভাণ্ডাত আমাৰ যিটো বুৰঞ্জীমূলক আমাৰ আহোমৰ যিখিনি সাজ পোছাক নাপায়। সেই আহোমৰ সাজ পোছাকবিলাক আমি যেনে চাপখন আৰু এনেকৈ ধৰণে পাগ এনেকুৱাবিলাক বস্তু মই নিজেই মানে তৈয়াৰ কৰিছোঁ, বনাই লৈছোঁ। আৰু এইখিনি আমি বিভিন্ন মানে নাটক অনুষ্ঠানত মানে মঞ্চস্থ কৰিছে, পিন্ধিছে, পৰিধান কৰিছে। মানে আপুনি মানে এইখিনি মানে আপুনি কি কয় এইটো ভাড়ালৈ দিয়ে মানে? এতিয়া লাষ্টত এতিয়া আগত মই নিজে নাটক শিকাই আছিলোঁ আৰু নিজে দি আছিলে আৰু নিজে হাত চাকু পিন্ধাই দিওঁ আৰু এনেকৈ চব কৰা নিচিনাকৈ কৰি আছিলোঁ। এতিয়া লাহেকৈ বিভিন্ন ঠাইত বিচাৰে, যেতিয়া নেকি বিচাৰিলে মইতো কিবা এটা ইয়াৰ বিনিময়টো ল'বই লাগিব। ৰং বিৰঙৰ খৰচ এটা আছে, সময়টো হয় আছে, গতিকে মই এইখিনি কামখিনি নিজে কৰোঁ যেনে তাৰ বিনিময়টো মইতো পাব লাগিব। সেইকাৰণে কষ্টিউমখিনি এতিয়া ভাড়া হিচাপত দিয়া হৈছে। এতিয়া কালিলৈ আছে আপোনাৰ মাহমৰাই সমষ্টি হয়, হলৌগুৰি এইটো ঘিলাগুৰি চকলীয়াত। মানে আপোনাক কণ্টেক্ট কৰিলে মানে এইখিনি মানে কি কয় কষ্টিউমখিনি মানে পোৱা যাব মানে। চাওঁ দেখাবচোন আপোনাৰ ওচৰত কি কি আছে। ধৰি লওক আমি নাগা পাহাৰলৈ গ'লোঁ। নাগা পাহাৰলৈ লৈ নাগা ৰাজা টুপি। এইটো কিহেৰে বনাইছে, তৈয়াৰ কৰিছে? সম্পূৰ্ণ বেতেৰে বনাইছে। বেতে বনাইছে। এইবিলাকো বেত হয়, বাঘৰ দাঁত বনাই দিছোঁ, বেত আৰু এইবিলাক পাখি, কুকুৰা পাখি। এইখন হ'ল বৰটোকোলা পাখি, বৰটোকোলাৰ পাখি। এইবিলাক চব বেতৰে বনোৱা হৈছে। বেতেৰে বনোৱা হৈছে এইটো। আৰু এইবিলাক দেখিছোঁ ধৰি লওক এইটো নাগা ৰাজাই পিন্ধিলে। তাৰ চোলা কাপোৰো এক্সট্ৰাকৈ আছে বাৰু। কষ্টিউমখিনি আছে মানে। এইটো নাগিনী বা ছোৱালী এজনীয়ে পিন্ধিলে ধৰি লওক এনেকৈ। সেইটো তেনেকৈ বাৰু। এইবিলাক এতিয়া চব নিজে বনাইছে। এইবিলাক চব বেতৰ। বাঁহৰ ব্যৱহাৰ সংগ্ৰহ কৰি ইয়াত বাঁহৰ কোনো কথা নহয়। বাঁহৰ কোনো বেতৰ ন? বেতৰ বনোৱা আছে, বেতৰ। তাৰপৰা বাকী এইবিলাক এতিয়া সুৰা বনাইছোঁ। সুৰা বনাইছে, নাগিনীবিলাকে লৈ নাচিব। সেইবিলাক এইডাল মণি নাগা ৰাজাই পিন্ধে। নগা ৰাজাই পিন্ধা আৰু এইবিলাক দেখিছোঁ জাঠি কিবা কিবি আপোনাৰ এইবিলাক ধৰি লওক গদাপানী যেতিয়া নেকি মানে নগা পাহাৰলৈ পলাই যায়, তেতিয়া মানে নগা পাহাৰত এই জাতিপাত আৰু হাত নাগা হাত পিন্ধি লয়। তেনেকুৱা নাগা টুপি আছে, নাগা চোলা পিন্ধিব। আৰু এইবিলাক বাকী যিসকল নাগা আছে, নাগা ৰাজা আছে, এনেকৈ জাতি ল'ব। ধৰি লওক এনেকুৱা ধৰণৰ নগা দা আছে, ধৰি লওক এইটো কাঠেৰে তৈয়াৰ কৰা। কাঠেৰে তৈয়াৰ আৰু সেইটো কাঠে তৈয়াৰ কৰা হৈছে। এইখিনি বাঁহৰ বনোৱা হৈছে আৰু পাখি বাৰু। আৰু বাকী এইবোৰ কিবা এইবোৰ বাকী আৰু এতিয়া ধৰি লওক এই দুডাল ধৰি লওক আপোনাৰ গৰম লোহাৰ বাঁহৰে বনোৱা। বাঁহৰে বনোৱা, চব বাঁহ বাঁহেৰে বনোৱা, বাঁহেৰে বনোৱা আছে। জয়মতে খাঁচি দিয়া। এনেকৈ ধৰি লওক হেণ্ডাং আছে আপোনাৰ ওচৰত। এইবিলাক মানে শ্ব' কাৰণে আচলতে, শ্ব' কাৰণে। এইবিলাক সকলো আপুনি মই নিজে বনাইছোঁ। এইবিলাক আপুনি সকলোতো ভাড়াতে দিয়ে? এইবিলাক চব ভাড়া দিয়ে ন? আপুনি মানে আপোনাক কণ্টেক্ট কৰিলে পোৱা যাব। এতিয়া আকৌ বনাই আছোঁ। এইটো বাঁহৰ হেণ্ডাং আৰু এইটো বাঁহৰ খাম নে কি কয়, খাপ ন? এইটো ইয়াত কৰিবলৈ আছে। দেখাবচোন আপুনি অলপ। চাউদাৰসকলে যেনেকৈ সকলো ধৰণৰ সামগ্ৰী আপোনাৰ ওচৰত আছে।
ল'ৰাৰ যে বহি থাকে ৰাজবাত কুকুৰাকে মানে আৰম্ভ কৰিছোঁ বনাই আছোঁ আজি ৰাতিটো বনাম আৰু ৰাতিলৈ মানে ধন্যবাদ আপোনাক আপোনাৰ নামটো জানিব পাৰিমনে দায়ে হয় মোৰ সম্বন্ধীয় দায়ে হয় কিন্তু নামটো নাজানো শুনা নাই তো নামটো ক'বচোন ৰাইজক নামটো মোৰ নামটো প্ৰায় জানিব প্ৰায় জেগাত প্ৰায় আপোনালোক এডোখৰ পাটচাকুৰ পৰা আহি পিনি এডোখৰ কি হৈছিলে বাইলুং গাঁও ন বাইলুং গাঁও সুশীল ফুকন মই তাই সংস্কৃতিৰ লগত জড়িত তাই ভাষা নৃত্য মনমতো পৰা গৈ আছোঁ আৰু শিকি আছোঁ ভৱিষ্যতে মানে ইমানটো কৰা চেষ্টা নকৰোঁ
বৰ্তমান মই ঘৰলৈ উভতি আহি আছোঁ। আহি থকা পথত ৰেকৰ্ড কৰিছোঁ ভিডিঅ'টো। ত' মই মানুহজনৰ বিষয়ে ক'ব খুজিম যে তেখেতৰ ঘৰ আপোনাৰ পাটচাকু বাilung গাঁও। তেখেতক যোগাযোগ কৰিবলৈ আপোনালোকৰ কণ্টেক্ট নাম্বাৰ পাব। তেখেত জয়া মহোৎসৱৰ লগত আগৰ পৰাই জড়িত। তো তেখেতে এইবোৰ কাম আগৰ পৰাই কৰি আছে, কিন্তু মই তাকে আপোনালোকৰ মাজত দেখাব চেষ্টা কৰিলোঁ। জয়মতী মহোৎসৱ পাতিবৰ বাবে যি যি সাজ পোছাক কষ্টিউম দৰকাৰ হয় সকলোবিলাক এই দায়ৰ ওচৰত পোৱা যাব। মই কণ্টেক্ট নাম্বাৰটো দিম বাৰু। তো চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব এণ্ড কমেণ্ট কৰিব। নতুন চেনেল তো অলপমান কথাবোৰ বেলেগ ধৰণৰ হৈছে, তো ভালকৈ ক'বলৈ চেষ্টা কৰিম পিছলৈ। আৰু শেষত ক'ব খুজিম হেপ্পী হোলী মোৰ ফালৰ পৰা।